guys, welcome back to my channel. আজি মই আইছো নলবাৰী ৰাখত। এইটো হৈছে নলবাৰী ৰাখ 2019। গতিকে ইয়াতে আপোনালোকে দেখিব পাৰিছে মই ভিডিওটো চাই থাকক মই আপোনালোকক আগতে দেখাম নলবাৰী ৰাখত আৰু কি আছে। গতিকে যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই দেন সাবস্ক্ৰাইব কৰি ল'ব। সো এয়া হৈছে 2019 বৰ্ষৰ নলবাৰীৰ ৰাখ, নলবাৰী য'ত হৰি মন্দিৰত ৰাখ হয়। এইটো হৈছে আপোনালোকৰ গেট এণ্ড এয়া হৈছে ৰাখ। ইয়াতে পূজা কমিটিয়ে কেমেৰা কৰিবৰ কাৰণে ড্ৰোন চোন গোটাই আনিছে, মানে পূজা ডাঙৰেই হৈছে বহুত। এয়া হৈছে আপোনাৰ মেইন মন্দিৰ এই ভিতৰৰ ফালে। ইয়াতে বহুত ভিৰ, এতিয়া ভিৰৰ কাৰণে যাবই পৰা নাই। মই আপোনালোকক দেখুৱাম ভিতৰত কি কি আছে। চ' এইটো হৈছে মেইন মন্দিৰ আৰু ভিতৰত ইয়াতে পূজা চলি আছে। এইটো মেইন মন্দিৰৰ সন্মুখত ধুনীয়াকৈ এইবিলাক সজাই পৰাই বনোৱা আছে। তাত কিবা সভা হৈ আছে এণ্ড তাত আপোনাৰ এইটো যে দেখিছে আপোনাৰ তাতে পূজা হৈ আছে এণ্ড তাৰ পৰা মানুহবিলাকে মূৰ্তিবিলাক চাই আছে। তাৰ পৰা লাইনত মূৰ্তিবিলাক সজাই থোৱা আছে এণ্ড এইটো হৈছে আপোনালোকৰ এটা গেট। ধুনীয়া এটা পৰিৱেশ, বহুত ধুনীয়া লাগিছে আহি। এইটো হৈছে আপোনালোকৰ মেইন মন্দিৰ, মানে যিটো হৰি মন্দিৰ হয় নলবাৰী হৰি মন্দিৰ। আৰু আপোনাৰ এইটো চাইডে হৈছে আপোনাৰ মেইন পূজা অৰ্চনা য'ত হৈছে, সেইটো চাইডে মেইন পূজা অৰ্চনাবিলাক হৈছে। এইটো ধুনীয়া ডেক'ৰেশ্যন কৰি থোৱা আছে ইয়াতে এইবিলাক। এণ্ড এইটো মেইন মন্দিৰ এণ্ড সেইটো চাইডে হৈছে আপোনালোকৰ পূজা অৰ্চনা এণ্ড তাত পূজা হৈ আছে। চ' ইয়াত আহি বহুত ধুনীয়া লাগিছে, পৰিৱেশটো বিৰাট ধুনীয়া। আজি ছেকেণ্ড পূজা হিচাপে বহুত মানুহ হৈছে, মানে আমি এক্সপেক্ট কৰা নাছিলোঁ যে ইমান মানুহ হ'ব ছেকেণ্ড পূজাৰ দিনা, বাট ছেকেণ্ড পূজা হিচাপেও ইয়াতে বহুত মানুহ হৈছে। এয়াই আছিল আজি ৰাস, নলবাৰী ৰাস 2019 বৰ্ষত। গতিকে মোৰ এতিয়া ৰাস চোৱা হ'ল। আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিছে নিশ্চয় ক'ব কমেণ্ট বক্সত, আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে আজিলৈকে মানে